নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ আঠখেলীয়া নামঘৰলৈ। মোৰ লগত আছে ভৰত আৰু গৌৰৱ। আমি আঠখেলীয়া নামঘৰলৈ গৈ আছোঁ, আপোনালোকে চাওক আৰু আঠখেলীয়া নামঘৰত আপোনালোকক লগ পাই আছোঁ। আমি আহি পালোহি আঠখেলীয়া নামঘৰৰ ওচৰ। আঠখেলীয়া নামঘৰলৈ এতিয়া খোজকাঢ়ি যাব লাগিব। এইখিনি যিখিনি জেগা আপোনালোকে দেখিছে মোৰ পাছফালে, এইখিনি হৈছে গাড়ী ৰখাৰ বাবে ঠাই। গাড়ী নাই, বিশেষকৈ এখন গাড়ী আপোনালোকে দেখিলে যিখন মোৰ হয় সেইখন গাড়ীয়ে আছে। আৰু জেগাখিনি বহুত আহল বহল, গাড়ী ৰখাৰ সুন্দৰ ব্যৱস্থা আছে। এয়া মই চুৰিয়া আৰু গামোচা লৈ লৈছোঁ, কাৰণ নামঘৰৰ ভিতৰলৈ যাব লাগিব। নামঘৰৰ ভিতৰলৈ পেণ্ট পিন্ধি যাবলৈ নিদিয়ে, গতিকে আমি চুৰিয়া পিন্ধিব লগা হৈছে। আমি এতিয়া যাওঁ নামঘৰলৈ। আমি তেল আৰু ধূপ লৈ লওঁ নামঘৰৰ ভিতৰত দিবলৈ। চাকি নিদিওঁ, আমি তেলৰ বটল লৈছোঁ আৰু ধূপ লৈছোঁ। এয়া আমি নামঘৰলৈ গৈ আছোঁ। এইখন বাটচৰাটো খুব সুন্দৰকৈ সজোৱা হৈছে। জানো নাজানো গজগতি কিমান কোনটো কয় এইটো কি পুৰণা নামঘৰ? হা, এইটো পুৰণা নামঘৰটো? অঁ, এইখন ইমান ধুনীয়া পানী সুবিধা আছে যে ডিব্ৰুগড়তে ডাঙৰ কথা। এইটো হৈছে আঠখেলীয়াৰ আগতে মানে পুৰণা নামঘৰটো। ইয়াতে দৰ্শনাৰ্থীৰ বাবে চাকি জ্বলোৱাৰ সুবিধা আছে। আমি নতুন নামঘৰটোলৈও যাম। এইটো দেখিছে আপোনালোকে নতুন নামঘৰটো। এইফালে ইয়াতে পানীৰ সুবিধা আছে হাত ভৰি ধুবৰ বাবে, আৰু খোৱাৰ পানীৰো সুবিধা আছে এইফালে। এয়া হৈছে চাকি দিয়া ঠাই। আমি যিহেতু চাকি নিদিওঁ, আমি তেল লৈ আহিছোঁ, তেল দি যাম, চাকি নজ্বলাওঁ। এয়া হৈছে মুখ্য নামঘৰটো, যিটো নতুনকৈ বনোৱা নামঘৰটো। গতিকে ইয়াৰ ভিতৰলৈও আমি যাম আৰু আপোনালোকক দেখুৱাম নামঘৰটোৰ ভিতৰখন। খুব পৰিষ্কাৰ কৰি ৰখা হৈছে জেগাখিনি, গোটেই নামঘৰটো। আপোনালোকে দেখিব এই নামঘৰটো যোনটো মেইন মুখ্য নামঘৰ হয়, সেই মুখ্য নামঘৰটোৰ মই একপাক ঘূৰিছোঁ। বহুত দিনৰ এটা আশা আছিলে আঠখেলীয়া নামঘৰ চোৱাৰ, আৰু আজি সুবিধাটো পাই পেলাই মই এৰিব নোখুজিলোঁ। নামঘৰটো আহি আছোঁ আৰু মই একপাক মাৰিছোঁ, আপোনালোকক দেখুৱাই আছোঁ। নামঘৰটোৰ বেক ছাইডটো, ফ্ৰণ্ট ছাইডটো আপোনালোকক মই দেখুৱাইছিলোঁ। এইটো বেক ছাইডটোৰ মই একপাক খোজকাঢ়ি দিছোঁ। খুব সুন্দৰ, আপোনালোকে দেখিছেই, খুব সুন্দৰ। সাধাৰণতে নামঘৰ বা এনেকুৱা ঠাইসমূহ খুবেই ভাল লাগে আহি পেলাই, পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা হয়। এইটো হৈছে নামঘৰ। ভিতৰলৈ মই বিশেষকৈ সোমাব নোৱাৰিলোঁ, কাৰণ অলৰেডি
যোনখন প্ৰৱেশৰ গেট সেই গেটখন বন্ধ কৰা হৈছে আমি ইমান খুলিবৰ কাৰণে অনুৰোধ জনোৱা নাই সেইফালে আছে পুখুৰীটো য'ত কাছ থাকে এয়া মই এক পাক শেষ কৰিলোঁ গৌৰৱ ফটো উঠাত ব্যস্ত খুব ফটো উঠিছে আৰু এইজন হৈছে আমাৰ ফটোগ্ৰাফাৰ সোমাবলৈ আমাক অনুমতি দিয়া হ'ল আমি সোমাই আহিছোঁ নাম কেইটা বজাত লয় আমি ৰাতিপুৱা পুৱা 6টাতে হয় অঁ তাৰপৰা 10:30 হয় তোমাৰ হেৰি পিঠা এতিয়া ফজি আছে 6টাতে পুৱা এটা বজাত ভাগেগৈ অঁ এটা ডেৰটাত সেইখানে মাছ আছে নাই ইয়াত পুখুৰীত মাছ নাথাকি ক'ত থাকি যেতিয়া আহি থাকে দলংখনৰ ওপৰত থাকে কাছখিনি এটা আছে নি হয়তো এটা উঠি আছে নি এইটো সৰু কাছটো নহয় জানো এইটো এটা সৰু কাছ এইটো নামঘৰত থকা পুখুৰীটো ইয়াতে বহুত কাছ আছে আৰু মাছ আছে কাছখিনি আহি এই দলংখনত উঠি থাকে আৰু সৰু এটা আপোনালোকে কাছ দেখিছে ইয়াতে ওলাইছে আচলতে কাছখিনি আহিয়ে এই দলংখনতে জিৰণি লয় কাছ এটা আছিলে কিন্তু মই অহা দেখি পানীলৈ গুচি গ'ল ইয়াতে শৰাইৰ বাবে অনা সামগ্ৰী লোৱা হয় যদি কোনোবাই শৰাই আনে তেনেহ'লে ইয়াতে আহি পেলাই তেওঁলোকৰ শৰাইৰ বাবে অনা সামগ্ৰীখিনি দিবহি লাগিব আৰু আমাৰ ভাগ্য ভাল আছিলে আমি যিহেতু নাম অলপ আগে আগে সামৰিছিলে গতিকে আমি নামৰ প্ৰসাদ পাইছোঁ আঠখেলীয়া নামঘৰৰ প্ৰসাদ এয়া আমি আৰু উভতিছোঁ নামঘৰৰ পৰা আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে ধন্যবাদ পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম